আজি আচলতে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। আমাৰ ঐক্যৰ দৰে এটা সামাজিক সাংস্কৃতিক অনুষ্ঠানে আজি এটা যিটো মহৎ পদক্ষেপ ল'বলৈ আগবাঢ়ি গৈ আছে। অসমীয়া জাতীয় জীৱনৰ লগত জড়িত যি আমাৰ অসমীয়া সংস্কৃতিৰ বাহক সত্ৰীয়া সংস্কৃতি, এই সত্ৰীয়া সংস্কৃতিক এটা অনন্য ৰূপ দিবলৈ গৈ আমাৰ এই ঐক্য নামৰ অনুষ্ঠানটিৰ জৰিয়তে আমি সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণৰ এটা কেন্দ্ৰ আজি উদ্বোধন কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু যিটো অনুষ্ঠান আজি উদ্বোধন কৰিছে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ মাননীয় শ্ৰীযুত লক্ষীকান্ত মহন্তদেৱে। আৰু আজিৰ পৰাই এই অনুষ্ঠানটি শুভ উদ্বোধনৰ জৰিয়তে আমি সমূহ শিৱসাগৰবাসীৰ লগতে অসমবাসীক আহ্বান জনাইছোঁ যাতে আমাৰ এই কেন্দ্ৰটিত তেখেতসকলৰ ল'ৰা ছোৱালীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি অসমীয়া সংস্কৃতিৰ যি সত্ৰীয়া সংস্কৃতি, এই সত্ৰীয়া সংস্কৃতিৰ এটা ভৱিষ্যত উজ্জ্বল ভৱিষ্যত গতি কৰে, তাকে কামনা কৰি আমি আজি এই অনুষ্ঠানটিৰ আয়োজন